বৌ সিহঁতে ক'ত আছে? মই বহুত চিন্তা কৰি আছিলো। মোৰ পৰিয়ালৰ জিংকিহঁতে ক'ত আছে বৌ? তই চিন্তা কৰিবলৈ নালাগে, মই তোক লৈ যাম সিহঁতৰ ওচৰলৈ। আগে তোমাৰ মাৰ বেমাৰটো ভাল হৈ যাবলৈ দিয়া। আৰু সিহঁতে ভালে আছেনে? তই নিজে গৈ চাই আহিলে গম পাবি সিহঁতে কেনেকৈ আছে। বৌ সিহঁতে খোৱা বোৱা কৰিছেনে নাই? নহ'লে বৌ আপুনি এতিয়াই মোক সিহঁতৰ ওচৰলৈ লৈ যাওক। আপোনাৰ লগত সিহঁতক আনিবলৈ যাম। পৰি আৰু জিংকিক দেখিলে মাৰ মনটো চাগে ভাল লাগিব। পৰিয়ে হেনো তোমালৈ মনত পৰি বৰ আমনি কৰি থাকে। জানেনে বৌ, মই শান্তিত থাকিব পৰা নাছিলো। সিহঁতৰ খবৰ পাই মোৰ মনটো এতিয়াহে ভাল লাগিছে। তেনেহ'লে আমি দেৰি নকৰোঁ, ব'লক সিহঁতক আনিবলৈ যাওঁ। কিন্তু তোমাৰ হস্পিটাল যাবলৈ দেৰি নহ'ব জানো? দেৰি নহ'ব বৌ, আমি যাম আৰু আহিম। তেনেহ'লে ঠিক আছে, ব'লা সোনকালে। জিংকি, তুমি ভণ্টিক আজি ভালদৰে চাই থাকিবা। যোৱাকালিৰ নিচিনাকৈ ভণ্টিক এৰি থৈ আকৌ কলৈকো নাযাবা। ভণ্টিয়ে সাৰ পালে তাইক ভাত খুৱাই দিবা। মা, মই আৰু পৰিও যাম। জিংকি, মোৰ আজি কামৰ প্ৰথম দিন। মই যদি আজিয়ে তোমালোকক লগত লৈ যাওঁ, মালিকিনীয়ে আমাক খং কৰিব। জিংকি, তুমি ঘৰতে ভালদৰে ভণ্টিক খেলাই থাকিবা। মই সোনকালে আহিম নহয়। মই আজি আহি তোমাক আৰু ভণ্টিক একেলগে দেখা পাব লাগিব। কিন্তু তুমি যদি ভণ্টিক এৰি আকৌ আজি ক'ৰবালৈ যোৱা, মই কিন্তু বৰ খং কৰিম। ভণ্টিক ভালদৰে চাই থাকিবা। মই সোনকালে আহিম নহয়। এতিয়া মোক যাবলৈ দিয়া মাজনী। মই সোনকালে গ'লেহে সোনকালে আহিবলৈ পাৰিম। খুৰাক একো ডিষ্টাৰ্ব দি নাথাকিবা। 8টা বাজিবৰ হ'ল, এইজনী দেখোন এতিয়াও আহি নাপালে। এনেকুৱা হ'লে কি কাম কৰিব তাই? তাইৰ হ'বলৈ আহি আছে। তাইৰ কেঁচুৱা থকা মানুহ, কিবা কাৰণত দেৰি হ'ব পাৰে। আজি তাইৰ প্ৰথম দিন। প্ৰথম দিনাই তাই যদি লেট কৰি আহিব পাৰিছে, পাছলৈতো আৰু দেৰি কৰি আহিব তাই। কেঁচুৱা আছে, কিবা আছে, সেইটো তাইৰ প্ৰব্লেম। মইতো তাইক লৈ অহা নাছিলো কাম কৰিবলৈ, তাই নিজেহে আহিছে। ৰ'বাহে, তুমি অলপতে খং কৰি থকা। অলপমানতো বাট চোৱা। বাইদেউ, এতিয়াহে আহিবলৈ টাইম পালা নেকি? আজি তোমাৰ প্ৰথম দিন বুলি জানিও তুমি ইমান দেৰিকৈ আহিছা কেলে? মই তোমাক 7টা বজাতে মাতিছিলো, এতিয়া 8টা বাজি গ'ল। সেই গতিকে তোমাক আজি ৰাতি 8টা বজাতে ছুটি দিম। বাইদেউ, মোৰ ঘৰত সৰু সৰু ছোৱালী দুজনী আছে। মোৰ যদি দেৰি হৈ যায়, সিহঁতে বৰ ভয় খাব। মালতী, আজিলৈ এৰি দিয়া। শুনা ভণ্টি, তুমি কাইলৈৰ পৰা আকৌ এনেকুৱা দেৰি নকৰিবা। কাইলৈৰ পৰা তুমি 7টা বজাতে আহিবা। মই আহোঁতে গাড়ী নাপালো, সেইবাবেহে আহোঁতে মোৰ আজি দেৰি হৈ গ'ল। হ'ব, এতিয়া ইয়াতে লেকচাৰ মাৰি থাকিব নালাগে। কাম কৰিবা যোৱা। প্ৰথমে ৰুমবোৰ ঝাৰু মাৰা, তাৰ পাছত বাচন বৰ্তন ধোৱা, ভাত পানী বনোৱা, ঘৰ মোচা সকলোবোৰ কৰি যোৱা। আৰু কাপোৰ কানিবোৰ বাথৰুমত পৰি আছে, সেইবোৰো ধুই দিবা। ভালদৰে চাই ল'বা আৰু কি কাম আছে। পৰি, জিংকি, পৰি, পাপা, আহা, পাপাৰ ওচৰলৈ আহা। পাপা, ইমান দিন দেখা নাছিলো তোমালোকক। আজিহে মোৰ মনটো ভাল লাগিছে। তোমালোকৰ পাপা তোমালোকৰ পৰা কেতিয়াও দূৰত থাকিব নোৱাৰে। এইকেইটা দিন তোমালোকৰ অবিহনে মই কেনেকৈ পাৰ কৰিছো, সেইটো অকল মইহে বুজি পাওঁ। তোমালোক মোৰ কলিজাৰ টুকুৰা হয় জিংকি। তোমালোকৰ অবিহনে তোমালোকৰ পাপা কেতিয়াও জীয়াই থাকিব নোৱাৰে। মই তোমালোকক আজি লৈ যাম। পৰি কলৈ গ'ল মাজনী? পৰি, পৰি হৈ গৈছে পাপা। ব'লা এতিয়া আমি ভণ্টিৰ ওচৰলৈ যাওঁ। পৰি, মোহন, ইমান দুখ কৰি থাকিব নালাগে আৰু এতিয়া। তুমি এতিয়া তোমাৰ ছোৱালীকেইজনীক লগ পালা নহয়। পৰি, সঁচাকে মোহনে দেখোন ছোৱালীকেইজনীক বৰ মৰম কৰে। মা, পৰি, পাপা আহিছে। পৰি, পাপা, আহা আহা পৰি, পাপা, আহা পৰি। মোৰ পৰিজনী, পাপাৰ অবিহনে ইমান দিন কেনেকৈ আছিলা তুমি? আজিৰ পৰা তোমালোকৰ পাপা সদায় তোমালোকৰ লগত থাকিব। পৰি, তুমি মাক আমনি কৰি আছিলা। আজিৰ পৰা মোক আমনি কৰিবা দেই। তোমালোকে আমনি নকৰিলে মোৰ ভাল নালাগে নহয়। মায়ে তোমালোকক মোৰ পৰা বহুত দূৰলৈ লৈ আহিছিল, কিন্তু চোৱা তোমালোকৰ পাপা তোমালোকক বিচাৰি বিচাৰি কেনেকৈ তোমালোকৰ ওচৰ পালেহি। জিংকি, তোমালোকৰ মা ঘৰত নাই নেকি? ৰুমি, জিংকি, মা কলৈ গ'ল? পাপা, মা নাই, কামত গৈছে। কি কৈছা? তোমালোকক এনেকৈ এৰি থৈ মায়ে কাম কৰিবলৈ গৈছে? দেখিছেনে বৌ, ৰুমিয়ে ইহঁতক অকলে এৰি থৈ কেনেকৈ কাম কৰিবলৈ গৈছে? বুজিবলৈ চেষ্টা কৰা মোহন। ৰুমিয়ে যদি কাম কৰিবলৈ নাযায়, ইহঁতক খুৱাবনো কি? ইহঁতৰ পোহপাল দিবলৈ তাইতো কামত যাবই লাগিব। মই এটা কাম কৰোঁ। পাপা, মই ইয়াত নেথাকো। তোমালোকক মই এতিয়াই ঘৰলৈ লৈ যাম জিংকি। তোমালোকৰ আইতাৰ বেমাৰ হৈছে নহয়। তোমালোকক দেখা পালেহে চাগে আইতাৰ মনটো ভাল লাগিব। পাপা, মাও যাব। তোমালোকে চিন্তা নকৰিবা, তোমালোকৰ মাক মই অহাকালিয়ে নিবলৈ আহিম। বৌ, আপুনি ইহঁত দুজনীক সোনকালে ৰেডি কৰি দিয়ক। তেতিয়ালৈকে মই ইহঁতৰ কাপোৰবোৰ বেগত ভৰাই দিওঁ। মোৰ ৰিপৰ্টবোৰ কেতিয়া ওলাব? মই ইয়াতে আৰু থাকিব নোৱাৰো। মোৰ ল'ৰাটোক মোৰ বেমাৰৰ কথা কয়, মোক সোনকালে ৰিলিজ কৰি দিয়া। চিন্তা নকৰিব, আপোনাৰ ৰিপৰ্টবোৰ আহি গৈছে। মই আজিয়ে আপোনাক ৰিলিজ কৰি দিম। কিন্তু এটা কথা, কি কথা ভাইটি? মই ভুল ৰিপৰ্ট দিব নোৱাৰো। সকলোবোৰ ৰিপৰ্ট অৰিজিনেল হয়। এনেকুৱা হ'লে নহ'ব নহয়। মই দেখোন তোমাৰ লগত আগে কথা পাতি থৈছিলো, আৰু তুমি দেখোন পাৰিম বুলি কৈছিলা। এতিয়া আকৌ কি হ'ল? ভুল ৰিপৰ্ট দিয়াটো ইমান সহজ নহয়। কাইলৈ কোনোবা যদি গম পায়, আমাৰ হস্পিটেলখনৰ বদনাম হৈ যাব।
লগতে মোৰো চাকৰি যাব। তুমি কেনে ভয় কৰি আছা? এইটো কথা অকল আমাৰ তিনিজনৰ মাজত থাকিব। তথাপিও মই ভুল ৰিপৰ্ট নিদিওঁ। এইবোৰ চব তোৰ কাৰণে হৈছে পিংকি, মই তোক সুধাই নেৰো। আপোনালোকে কাজিয়া নকৰিবচোন, কিন্তু এটা উপায় আছে। আপোনাৰ ল'ৰাটোক মাতি দিয়ক। পিংকি, মোহন কলৈ গ'ল? মোহনটো ঘৰলৈ গৈছে। মই তাক এবাৰ বুজাই চাব বিচাৰিছো। মোৰ কথাবোৰ শুনাৰ পাছত সি হয়তো মাকৰ কথা মানি লয়। ইমান এসোপা পইচা পৰি আছে। অলপ আগতেতো মই এফালে দিয়ে গৈছিলো, তেতিয়া দেখোন এনেকৈ পৰি থকা নাছিল। এতিয়া আকৌ হঠাৎ ক'ৰ পৰা আহিল ইমানবোৰ পইচা? হবলা মালিকৰ পকেটৰ পৰা পৰি গৈছে। মই এটা কাম কৰো, বাইদেউক মাতি পইচাখিনি দেখুৱাই দিওঁ। বাইদেউ, অ বাইদেউ, কি হ'ল আকৌ? কাম শেষ নহওঁতে এনেকৈ চিঞৰি চিঞৰি মাতি আছে যে? বাইদেউ, ইয়াতে পইচা পৰি আছে। কি কৈছ তই? পইচা পৰি আছে? কেই টকা পৰি আছে? মই হিচাপ নাই কৰা বাইদেউ। আমাৰ ঘৰত য'তে ত'তেই এনেকৈ পইচাবোৰ পৰি থাকে, কিন্তু আমি হিচাপ নকৰো কিমান টকা থাকে। তুমি এটা কাম কৰা, টেবুলটোৰ ওপৰত উঠাই থৈ দিয়া। ঠিক আছে বাইদেউ, আৰু অকমান সোনকালে সোনকালে হাত চলাবলৈ চেষ্টা কৰা, তেতিয়াহে কামবোৰ সোনকালে হ'ব আৰু তুমি বেলেগ বেলেগ কাম কৰিবলৈ পাৰিবা। ঠিক আছে বাইদেউ, এতিয়া যোৱা, কামবোৰ সোনকালে কৰা। বৌ, আপুনি অলপ সময় জিংকিক চাবচোন। মই পৰীক লৈ হস্পিটেললৈকে যাওঁ। ঠিক আছে মোহন, জিংকিক মই চাই থাকিম, তুমি চিন্তা নকৰিবা। জিংকি, মই তোমাক কালি আইতাৰ ওচৰলৈ লৈ যাম। আজি ভণ্টিক লৈ যাওঁ। মই আহোঁতে তোমাৰ কাৰণে চিপছ লৈ আহিম। তোমালোকৰ আইতাক চাই মই আৰু ভণ্টি সোনকালে আহিম।